আপোনাৰ মোবাইলত যদি এই মেছেজটো আহিছে তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই। অতি সোনকালে আপোনালোকে আপোনাৰ নিজৰ লাইসেন্সটো আপডেট কৰি লওক কম্পিউটাৰৰ সহায়ত, নহ'লে আপোনাৰ হাতত থকা মোবাইলৰ সহায়ত। কিন্তু আপোনালোকে শুদ্ধকৈ কৰিব, নহ'লে আপোনালোকে বিপদত পৰিব পাৰে, আপোনালোকৰ লাইসেন্সটো কেনচেল হ'ব পাৰে। এই আপডেটটো আপোনালোকে কেনেকৈ কৰিব আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ দেখাই দিম। আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাই থাকিব, তেতিয়াহ'লে আপোনালোকে ভালদৰে কৰিব পাৰিব। আপোনালোকে এই লাইসেন্সটো আপডেট কৰিবলৈ আপোনাৰ হাতত থকা মোবাইল ফোনৰ যোগেদিও কিন্তু কৰিব পাৰিব। নহ'লে আপুনি যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ওচৰত থকা যিকোনো এখন কম্পিউটাৰৰ দোকানত গৈও আপোনালোকে এই লাইসেন্সখন আপডেট কৰিব লাগিব। এইটো বাধ্যতামূলক হৈছে। তো আহক আমি কেনেকৈ আপডেট কৰোঁ। প্ৰথমতে আপোনালোকে ক্ৰোম ব্ৰাউজাৰত আপোনালোকে পৰিবহণ সেৱা আসাম মাৰি দিব। মাৰাৰ পিছত আপোনালোকে ইয়াতে দ্বিতীয় নম্বৰটো পাব পৰিবহণ। তাৰপিছত আপোনালোকে স্ক্ৰল অলপ ডাউন কৰিব। ডাউন কৰাৰ পিছত আপোনালোকে ড্ৰাইভিং আৰু লাইসেন্স ৰিলেটেড ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে বাহন আৰু চাৰ্টিত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো বহাই দিব। লাইসেন্সটো বহাই দিব। মোৰ প্ৰথমতে ভুল হৈছে, কাৰণ AS 19 দিয়াৰ পিছত স্পেচ দিব লাগিছিলে, মই কিন্তু দিয়া নাই। ইয়াতে ডেটটো বহাই দিব। বহাৰ পিছত আপোনালোকে ইয়াতে আসাম বহাই দিব। বহাৰ পিছত আপোনালোকে কেপচাৰ নম্বৰটো ইয়াতে বহাই দিব। কেপচাৰ নম্বৰটো ইয়াতে বহাই দিব। বহাৰ পিছত মই সাবমিট মাৰিলোঁ। সাবমিট মাৰাৰ পিছত কিন্তু হোৱা নাই মানে কাৰণ আপোনাৰ লাইসেন্স নম্বৰটো মই শুদ্ধকৈ বহাব পৰা নাছিলোঁ। মই একেলগে বহাইছোঁ, মাজত এটা স্পেচ আছিল, স্পেচটো দিয়া নাছিলোঁ। এতিয়া নতুনকৈ মই স্পেচ দি আছোঁ। আপোনালোকে চাওক, AS 19 দিয়াৰ পিছত স্পেচ দিব লাগিব। তাৰপিছত আপোনালোকৰ DLA নম্বৰটো দিব লাগিব। নম্বৰটো দিব। দিয়াৰ পিছত আপোনালোকে আকৌ কেপচাৰ নম্বৰটো বহাই দিব। প্ৰথমতে চাই ল'ব সব ঠিক আছে না নাই। কেপচাৰ নাম্বাৰটো বহাৰ পিছত আপোনালোকে সাবমিট মাৰাৰ লগে লগে আপোনালোকৰ ডিটেইলছটো কিন্তু আহি যাব। তো আপোনালোকে ইয়াতে কি কৰিব, আধাৰ নম্বৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকে জেনেৰেট OTP মাৰাৰ পিছত আপোনালোকে OTP বক্স এটা আছে, এই OTP নম্বৰটো ইয়াতে বহাই দিব। ইয়াতে লিখাই আছে এণ্টাৰ OTP হিয়াৰ। বহাৰ পিছত আপোনালোকে তিনিটা বক্সতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অথেণ্টিকেশ্যন কৰি দিব। কৰাৰ পিছত আপোনালোকৰ কিন্তু আপোনালোকৰ ডিটেইলছ ওলাব। এতিয়া ওলাৰ পিছত প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আৰু এখন নতুন পেজ খুলিব। খোলাৰ পিছত আকৌ প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। নতুন মোবাইল নম্বৰ যদি আপডেট কৰিব বিচাৰিছে তেতিয়াহ'লে সেইটো দিব পাৰে, নহ'লে আপোনালোকৰ পুৰণা নম্বৰটোও দিব পাৰে। দিয়াৰ পিছত আকৌ আপোনালোকে কি কৰিব, দুটাতে বহাই দিব। বহাৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিখন মোবাইল নম্বৰ দিছে সেইখন মোবাইল নম্বৰত এখন OTP যাব। সেই OTP নম্বৰটো ইয়াতে বহাই দিব। OTP নম্বৰ বহাৰ লগে লগে আপোনালোকে ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাই ক্লিক কৰাৰ লগে আপোনাৰ দেখা পাইছে OTP সাকসেসফুলি। তাৰপিছত আকৌ প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখক সাকসেসফুলি আপডেট লাইসেন্স নাম্বাৰ এইটো আৰু মোবাইল নম্বৰ। তো ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।